हेलो एवरीवन কি খবৰ মই অন্য এটা ভিডিঅ'লৈ আপোনাক আটাইকে স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো চাই ভাল পাব বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু এয়া মই ৰাতিপুৱাতে উনকালে উঠি লৈ প্ৰথমতে এয়া মই খিকিখন মেলি ভগৱানক আশীৰ্বাদ লৈ লৈছো যেহেতুকে আমাৰ নামঘৰটো হেইফালে ফ্ৰণ্টতে আছে গতিকে এয়া মই নামঘৰ ফালে চাই হেয়া ভাগ কৰি লৈছো আজি দিনটো যাতে ভালে কুশলে মই পাৰ কৰিব পাৰো আৰু আজি আছে মোৰ বিশেষ দিন বিশেষ মানে আজি জন্মদিন হয় জন্মদিন বুলি বিশেষ তেনেকে পালন নকৰো যেহেতুকে মানুহ ঘৰত নাই আৰু মানুহজনো যাব ওকে আজি তেওঁ আছে শিৱসাগৰৰ জোৰণ এখন গতিকে তেওঁ সোনকালে উঠিলে আৰু লগতে ময়ো এয়া সোনকালে উঠি লৈ মই সকলোখিনি কাম এয়া কৰি লৈছো যিখিনি মোৰ ঘৰত সদায় কৰিবলগীয়া দৈনন্দিন কামখিনি মই এয়া কৰি মেলি লৈছো তাৰ পিছত মই কি কৰিম আপোনালোকৰ আগত দেখাম বাৰু লাহে লাহে গতিকে ভিডিঅ'টো আপোনালোকে কন্টিনিউ কৰি যাওক তাৰ পিছত এয়া আমাৰ কলিজাকনো উঠিলে তাই ৰাতিপুৱা উঠাকন সময়ত মই অকমান তাইৰ লগত খেলি মেলি লওঁ আৰু যাতে তাইৰ মনটো দিনটোলে যাতে ফ্ৰেছ লাগি থাকে আৰু এয়া মই তাইৰ লগত অকমান খেলি লৈছো নমু নমু কৈ দিয়া নমু নমু কৈ দিয়া নমু নমু কৈ দিয়া নমু নমু কৈ দিয়া আমাৰ কলিজা কোনজনী দেখাই দিয়াচোন দেখাই দিয়া আকৌ কলিজা কোনজনী তাৰ পিছত এয়া মই গা পা ধুই আহি প্ৰথমতে মই ভগৱানৰ ওচৰত চাকি গছ জ্বলাই লৈছো যাতে মোৰ আহিবলগীয়া দিনবোৰ সদায় ভালে কুশলে পাৰ কৰিব পাৰো তাৰে ভগৱানৰ ওচৰত এয়া আশীষ লৈছোহি সময়ৰ গতিবেগবোৰ ইমানেই খৰখেদাকৈ যাবলৈ ধৰিছে ধৰো বুলি ক'লেও ধৰি ৰাখিব নোৱাৰি যিমানেই বয়স বাঢ়ি গৈছে সিমানেই নিজৰ লগতে ঘৰৰ সকলোখিনি দায়িত্ব বাঢ়ি গৈছে লগতে চিন্তা ভাৱনা ঘৰৰ সকলোৰ প্ৰতি দায়িত্ব লগতে নতুনকৈ এতিয়া মই মাক হৈছোঁ মোৰ কলিজাৰ প্ৰতি দায়িত্ব মানুহজনৰ প্ৰতি দায়িত্ব সকলোখিনি যাতে দায়িত্ব ভালকৈ মই পালন কৰিব পাৰোঁ তাৰ কাৰণে ভগৱানে সদায় মোক আশীৰ্বাদ কৰিব যাতে মই ভালে ভালে বাকি থকা দিনবোৰ যাতে সদায় মই ভালে কুশলে সকলোখিনি মই নিয়াৰিকৈ কৰিব পাৰোঁ মনে বিচৰা ধৰণে গতিকে তাৰে আশা কৰিলোঁ ভগৱানৰ ওচৰত আৰু লগতে আপোনালোকেও আশীৰ্বাদ দিব মোৰ যাতে আহিবলগীয়া দিনবোৰ সদায় ভালে কুশলে থাকিব পাৰোঁ পাৰ কৰিব পাৰোঁ আৰু এইফালে মই যে কৈছিলোঁ মানুহজনে প্ৰগ্ৰেমলৈ গৈছিলে বুলি অলপ পাছতে আহি পালে তেওঁ আৰু এয়া লৈ আহিছে মোলে বুলি কি আনিছে দেখাওঁ ৰ'ব আমাৰ কলিজাকনে আনবক্সিং কৰিব দেই ৰ'ব এইয়া পাপা কি আনিছে দেহা আজি মা হেপী বাৰ্থডে বুলি পাপাই ৰাতিপুৱাই এটা কি আনিছে অ দেহা চাওঁ আকৌ খোলা ইয়াত থোৱাহি গতিকে বক্সকেইটা পেকিঙত আছে গতিকে কলিজাকনে খুলিব নোৱাৰে সেই বুলিয়ে ময়ে খুলিবলৈ এয়া ল'লোঁ ৰ'ব দেখাই আছোঁ কি আনিছে মানুহজনে মোৰ লগতো পিছে তাইও খুলিবলৈ চেষ্টা কৰি আছে পৰা নাই কিন্তু উপায় নাই আৰু এয়া ৰ'ব ময়ে খুলি দেখাই আছোঁ যিহেতুকে এখন হাতত কেমেৰা এখন হাতে খুলি আছোঁ গতিকে নোৱাৰি দুখন হাত লগাবই লাগিব আৰু সেয়া মই কেমেৰাটো থৈ ল'লোঁ তাৰপিছত এয়া মাকে জীয়েকে খুৰাত লাগি গ'লোঁ কিনো আনিছে এইফালে দেখিছেনে কলিজাৰ কাৰণে হাতখন বাই লগালেই দেখাইছে মোক কিহ লাগিলে বুলি তাই একদম ভয় খাই গৈছে তাইক খাবলৈ কৈছোঁ তাই নাই খোৱা কিন্তু আৰু এয়া ৰ'ব মই দেখাই আছোঁ খুলিব পৰাই নাই যিহেতুকে চেলো টেপ একদম টানি টানি মাৰি আনিছে আৰু এইয়া চাওক দেউতাকে আনিছিলে একদম মোলে পেষ্ট্ৰি দুটা যিহেতুকে তেওঁ কেক খাই বেয়াই পায় গতিকে তেওঁ অকণমানি এটাই আনিলে মাকৰ জীয়েকৰ কাৰণে মানে ধুনীয়াকৈ লৈ আহিছে আৰু এইফালে তাইক খোৱাবলৈ অকণমান চেষ্টা কৰিছোঁ তাই নেখায় প্ৰথমতে যিকোনো বস্তু দেখিলে মানে নেখায় কিন্তু পিছত গম পাইছে যে এইটো কেকেই হয় খাবলৈ পাৰি তাৰপিছত কি কৰিছে চাব দেই ৰ'ব মই দেখাই আছোঁ তাৰপিছত এয়া তাই ফূৰ্তিটো চাওকচোন কেক দেখাৰ লগে লগে একদম চিনি পোৱা হ'ল যে চিনি পাইছে আৰু তাই একদম লগালগ মই হাত চাপৰি মাৰি হেপী বাৰ্থডে মানে গোৱা নিচিনা গাইছে আৰু তাইক অকণমান মই খাই চাবলৈ দিছোঁ কেনেকুৱা লাগে খাই চোৱাচোন বোলো তাৰপিছত এয়া দেখিছেনে খাই লৈ কেনেকুৱা কৰিছে একদম মানে টেষ্টিটো বেলেগ পাইছেতো ফূৰ্তি একদম মন চনবোৰ আৰু গতিকে আজিৰ ভিডিঅ' ইমানেই আছিল কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পোৱাৰ কাৰণে ভালে থাকক সুস্থ থাকক ধন্যবাদ জয় অসম